নমস্কাৰ আপোনালোক সকলো ভালে আছে বুলি ভাবিছোঁ ঈশ্বৰে আপোনালোক সকলোকে ভালে ৰাখক বহুত পুৰণা কৌতুক দুটা কওঁ মানে কোৰ্টত সাক্ষী দিবৰ কাৰণে পইচা দিলেই সাক্ষী পোৱা যায় আৰু সাক্ষীয়ে কেছটোৰ বিষয়ে একো নাজানে অলপ টেঙৰ আৰু তেওঁলোক এই যিবোৰে পইচা লৈ সাক্ষী দিয়ে তেওঁলোক মানে যথেষ্ট টেঙৰ এদিন কি হ'ল এজন সাক্ষীক জাজে সত্য প্ৰমাণ কৰিবৰ কাৰণে সাক্ষীজনক সুধিলে যে বস্তুটো কিমান ডাঙৰ আছিল সাক্ষীয়েতো একো দেখাই নাই বস্তু কি একো ক'বই নোৱাৰে এনে ভাবি চিন্তি কৈ দিলে যে ইমানটোমান আছিলে তেতিয়া জাজে ক'লে যে হাঁহ ইমান ডাঙৰ নে তেতিয়া সাক্ষীজনে কৈছে এই তলৰ হাতখন আনিবলৈ আছিলেই তেওঁ মানে টেঙৰ আৰু এতিয়া দ্বিতীয়টো শুনক পইচা দি সাক্ষী কিনিলে পইচা দি সাক্ষী কিনিলে আৰু কিনি কোৰ্টত সাক্ষী দিবলৈ গ'ল সেইটো গৰু চুৰৰ কেছ গৰু চুৰ কৰিছিলে আচ্ছা সাক্ষী সুধিলে জাজে সত্য প্ৰমাণ কৰিবৰ কাৰণে আচ্ছা হিংকিটা কিমান ডাঙৰ আছিলে সাক্ষীয়ে গৰু দেখাই নাই গৰু নেদেখাকেই অনুমানত কৈ দিলে 3 আঙুলমান হ'ব তো গৰুটো চাবলৈ গ'ল গৰুটো চাই দেখিলে গৰুটোৰ হিংকিটা ইমান দীঘলমান হ'ব তেতিয়া জাজে সুধিলে যে এইটো 3 আঙুল বুলি কয় নেকি বোলে আমাৰ ফালে আঙুলবোৰ এনেকৈ জোখে দীঘলকৈ